সঁচাকৈ মনক কেৱল আনন্দ লাগে। আৰু অনন্ত জন্মত আমি আনন্দ বিচাৰি ইয়াক ভুল দিশত লৈ গলো। বিষয়ৰ ফালে, ভোগত, ধনত, পদ প্ৰতিষ্ঠাত আমি আনন্দ চাব বিচাৰো। কিন্তু আজিলৈকে বিচাৰি নাপালো। তুমি চাই লোৱা, কোনটো এনেকুৱা ভোগ আছে যিটো আজিলৈকে ভোগা নাই? কি আনন্দ পাইছা? এটা নবীন তৃষ্ণা আহে যে পুনঃ তাক ভোগো, কিজানি ভোগত সুখ পাই যাওঁ। কিন্তু গোটেই জীৱন সম্পূৰ্ণভাৱে পাৰ কৰি দিয়াৰ পাছতো এই অশান্তি নাইকিয়া হৈ নাযায়। যেতিয়ালৈকে সমস্ত সুখক প্ৰদান কৰোতা, সমস্ত দুখক প্ৰদান কৰোতা এই কামনাক ত্যাগ কৰি ভজন নকৰা, কৃষ্ণৰ নাম নোলোৱা, তেতিয়ালৈকে সপোনতো মনে বিশ্ৰামক প্ৰাপ্ত নকৰে, শান্তি প্ৰাপ্ত নকৰে। তথাপিও ভগৱানৰ বহুত কৃপা যে যিকোনো সময়তে ভগৱানক জীৱন সমৰ্পণ কৰি ভজন পৰায়ণ হৈ জীৱন ব্যতীত কৰিব পাৰি। এই মনক ভগৱানৰ সৈতে জইন কৰি দিয়া। এই মনৰ বিশ্ৰামৰ আলয় কেৱল ভগৱন্ত কৃষ্ণ। মনে কেৱল কৃষ্ণৰ নাম লৈ সন্তোষ হ'ব। কেৱল কৃষ্ণৰ গুণ ৰূপ লীলা মহিমা শ্ৰৱণ কৰি আচল আনন্দ প্ৰাপ্ত কৰিব, আচল শান্তি প্ৰাপ্ত কৰিব। সংসাৰৰ ডুপ্লিকেট আনন্দ অস্থায়ী, খন্তেকীয়া। এই সত্যটো মনৰ ওচৰত প্ৰমাণিত কৰিব লাগে। বিবেকৰ সহায় লৈ বিচাৰ কৰি মনক দেখুওৱা যে চা মন, কোনটো ভোগেটো কেতিয়ালৈকে তৃপ্ত কৰিব পাৰিছে, কোনটো ভোগেটো কেতিয়ালৈকে স্থায়ীকৈ শান্তি প্ৰাপ্ত কৰাইছে। সেই একেই নবীন নবীন তৃষ্ণা। কিজানি ইয়াৰ সুখ আছে, কিজানি তাৰ সুখ আছে। আৰু এয়াইতো ভ্ৰম। এই ভ্ৰমেই মায়া। মানে সকলো ভাহি আছে, কিন্তু এই ভাহি থকা বস্তুবোৰ তোৰ নহয়। সকলো আশা তথাপিতো ধৰি ৰাখিব পাৰিম বুলি ব্যৰ্থে প্ৰয়াস কৰ। অথিৰ ধনজন জীৱন যৌৱন, অথিৰ এহু সংসাৰ। পুত্ৰ পৰিবাৰ সবহি অসাৰ, কৰবো কাহিৰী সাৰ। গুৰুজনাই এনেই বৰগীত ৰচনা কৰি যোৱা নাই। এই সত্যটো জানিছিল যে সঁচাকৈ এই জীৱন, ধন, যৌৱন, এই পুত্ৰ পৰিবাৰ, এইবোৰ অসাৰ। এইবোৰৰ কোনো স্থিৰতা নাই, অথিৰ। আজি আছে কালিলৈ বিনাশ হবই। গতিকে এই বিনাশ হোৱা ধন জন, জীৱন, যৌৱন, পুত্ৰ পৰিবাৰ, এইবোৰক সাৰ মানি কি লাভ আছে? এইবোৰে কেৱল ভগৱন্তৰ পৰা বিমুখ কৰে। এইবোৰৰ মোহে কেৱল ভগৱন্তক পাহৰাই। ভগৱন্তৰ প্ৰতি জাগৃত হোৱা প্ৰীতি ইহঁতে কাঢ়ি দিয়ে। যিবোৰৰ কোনো মূল্য নাই, যিবোৰে কোনো গতি দিব নোৱাৰে, যিবোৰে কোনো সুখ শান্তি প্ৰাপ্ত নকৰায়, কেৱল দুখ অশান্তিহে প্ৰাপ্ত কৰায়। এই সংসাৰত সাৰ বুলিবলৈ কেৱল ভগৱন্ত কৃষ্ণই সাৰ। এই অসাৰ বস্তুবোৰৰ লগত সময় নষ্ট কৰাতকৈ ভগৱন্তৰ চিন্তন কৰি ভগৱন্তৰ মাৰ্গত আগুৱাই যোৱাটোৱে বুদ্ধিমানৰ কাম। নহলে মায়াৰ যি বলাত আকৰ্ষণ, এই আকৰ্ষণে এইটো ভাবিবলৈ পাহৰাই ৰাখিব যে এই সংসাৰ অসাৰ। এই ধন জন, জীৱন, যৌৱন, পুত্ৰ পৰিবাৰ সকলো অসাৰ। অথিৰ ধন জন জীৱন যৌৱন, অথিৰ এহু সংসাৰ। পুত্ৰ পৰিবাৰ সবহি অসাৰ, কৰবো কাহিৰী সাৰ। পুত্ৰ পৰিবাৰ সবহি অসাৰ, কৰবো কাহিৰী সাৰ। প্ৰাণ ৰাখবি মোৰ, প্ৰাণ ৰাখবি মোৰ, প্ৰাণ